বন্ধুসকল অসমৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে গুড নিউজ। অসমৰ 2 লাখ যুৱক যুৱতীলৈ চৰকাৰে আগবঢ়াব 2ৰ পৰা 5 লাখ টকাকৈ। কেনেকৈ কৰিব আবেদন? কেতিয়াৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া? সকলো জানিম এই ভিডিঅ'টোত। তেন্তে বন্ধুসকল ভিডিঅ'টো লাইক কৰি দিয়ক আৰু কমেণ্ট কৰি দিয়ক আৰু আপোনালোকৰ বন্ধুসকলৰ সৈতে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আজিৰে পৰা অৰ্থাৎ 2023 চনৰ 23 ছেপ্টেম্বৰ তাৰিখৰ পৰা অসম চৰকাৰে আৰম্ভ কৰিব এখন অভিলাষী আঁচনি। অসমৰ যুৱক যুৱতীসকলক নিয়োগ সৃষ্টিকাৰী ৰূপে গঢ়ি দিয়াৰ লক্ষ্যৰে অসম চৰকাৰে আনিছে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 2023। এই আঁচনিৰ জৰিয়তে এক শক্তিশালী ঔদ্যোগিক বাতাবৰণ সৃষ্টিৰ পোষকতাৰে 2 লাখ যুৱক যুৱতীলৈ আগবঢ়া হ'ব বিত্তীয় সাহায্য। স্বনিয়োজনৰ জৰিয়তে ৰাজ্যৰ বিকাশত অৰিহণা যোগোৱাৰ উদ্দেশ্যেৰে চৰকাৰে এই আঁচনি গ্ৰহণ কৰিছে। এতিয়া জানো আহকচোন এই আঁচনিৰ উদ্দেশ্যসমূহ কি। 1. শিক্ষিত যুৱক যুৱতীসকলৰ বাবে স্বনিয়োজনৰ সুবিধা প্ৰদান কৰা। 2. ৰাজ্যত এক উদ্যোগমুখী পৰিৱেশ সৃষ্টি কৰা। 3. নতুন উদ্যোগ স্থাপন, বিদ্যমান উদ্যোগসমূহৰ সম্প্ৰসাৰণৰ জৰিয়তে নিয়োগ সৃষ্টি কৰা। 4. উদ্যোগ স্থাপন আৰু ইতিমধ্যে স্থাপিত উদ্যোগসমূহৰ সম্প্ৰসাৰণৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰা। 5. গ্ৰাম্য অৰ্থনীতিৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা। 6. যিমান সম্ভৱ বেংক সংযোগৰ জৰিয়তে মূলধনৰ পৰিমাণ বৃদ্ধি কৰা। এতিয়া জানো আহকচোন এই আঁচনিৰ জৰিয়তে চৰকাৰে কিমান টকা আৰু কাক প্ৰদান কৰিব। এই আঁচনিৰ জৰিয়তে 2 লাখ আৰু 5 লাখ টকাৰ পেকেজ আগবঢ়োৱা হ'ব। পেছাদাৰী পাঠ্যক্ৰম যেনে অভিযান্ত্ৰিক, ABBS, BDS, পশু চিকিৎসা, মীন পালন, কৃষি আদিৰ ডিগ্ৰীধাৰীসকলক 5 লাখ টকাৰ পেকেজ প্ৰদান কৰা হ'ব। ইয়াৰ উপৰিও স্নাতকোত্তৰ ডিগ্ৰীধাৰী, সাধাৰণ ডিগ্ৰীধাৰী, ITI, পলিটেকনিক উত্তীৰ্ণ, কাৰিকৰী পাঠ্যক্ৰমত ডিপ্ল'মাধাৰী, মেট্ৰিক উত্তীৰ্ণ, 10ম শ্ৰেণীলৈ শিক্ষিত প্ৰাৰ্থী, অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী সকলোৰে বাবে 2 লাখ টকাৰ পেকেজ। এই পেকেজ 50% অনুদান আৰু 50% সুতমুক্ত চৰকাৰী ঋণ। অৰ্থাৎ আপোনাক যে চৰকাৰে এই ধন দিব, ইয়াৰে 50% সম্পূৰ্ণ ফ্ৰী, অৰ্থাৎ চৰকাৰক ঘূৰাই দিব নালাগে। বাকী যি 50% থাকিব সেয়া চৰকাৰে আপোনাক ঋণ হিচাপে দিব, কিন্তু তাৰ কোনো সুত দিব নালাগে, কেৱল মূলখিনি ঘূৰাই দিলেই হ'ল। এই আঁচনিৰ জৰিয়তে লক্ষ্য হিচাপে নিৰ্ধাৰিত খণ্ডসমূহ হ'ল ষ্টেচনাৰী, কৃষি আৰু উদ্যান শস্য, কুকুৰা পালন, দুগ্ধ পাম, ছাগলী পালন, গাহৰি পালন, মীন পালন, পেকেজিং, ৰেডিমেড পোছাক, ফেব্ৰিকেশ্যন, হাৰ্ডৱেৰ ব্যৱসায়, পেছাদাৰী পাঠ্যক্ৰমৰ পিছত স্বনিয়োজন, গছপুলি ৰোপণ, বাঁহ, ৰবৰ, অগৰু আদি কাঠৰ ওপৰত নিৰ্ভৰশীল উদ্যোগ আদি। এতিয়া জানো আহকচোন এই আঁচনিৰ বাবে যোগ্যতাৰ চৰ্তাৱলী কি। 1. আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। 2. 1 এপ্ৰিল 2023 তাৰিখত আবেদনকাৰীৰ বয়স সাধাৰণ শ্ৰেণীৰ ক্ষেত্ৰত 28ৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব আৰু অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণীৰ ক্ষেত্ৰত 29ৰ পৰা 43 বছৰৰ ভিতৰত হ'ব লাগিব। 3. আবেদনকাৰীৰ ন্যূনতম শিক্ষাগত অৰ্হতা সাধাৰণ শ্ৰেণীৰ ক্ষেত্ৰত মেট্ৰিক উত্তীৰ্ণ আৰু অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণীৰ ক্ষেত্ৰত 10ম শ্ৰেণী উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক। 4. সকলো হিতাধিকাৰীৰ এটা বেংক একাউণ্ট থকাটো প্ৰয়োজনীয়। এই বেংক একাউণ্ট 2023 চনৰ 31 ডিচেম্বৰৰ আগতে খোলা হ'ব লাগিব। 5. আবেদনকাৰীয়ে বেংকৰ পৰা পূৰ্বে লোৱা যিকোনো ঋণ অনাদায় হৈ থাকিব নোৱাৰিব। 6. এটা পৰিয়ালৰ কেৱল এজন সদস্যহে যোগ্য বিবেচিত হ'ব। 7. আবেদনকাৰীসকল নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়নভুক্ত হোৱাটো বাধ্যতামূলক। এতিয়া জানো আহকচোন এই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 2023ৰ আবেদন প্ৰক্ৰিয়া কেতিয়াৰ পৰা আৰম্ভ হ'ব। প্ৰিয় বন্ধুসকল, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ পৰ্টেল 23 ছেপ্টেম্বৰত মুকলি হ'ব, যদিও 24 অক্টোবৰৰ পৰা আপোনালোকে এই আঁচনিত আবেদন কৰিব পাৰিব। সেয়েহে যিসকল ব্যক্তিৰ এতিয়াও বেংক একাউণ্ট নাই
বা তেখেতসকলৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত নিজৰ নামসমূহ এতিয়াও অন্তৰ্ভুক্ত কৰা নাই তেখেতসকলে অনতিপলমে এমপ্লয়মেণ্ট এক্সচেঞ্জত নিজৰ নামসমূহ অন্তৰ্ভুক্ত কৰি লওক প্ৰিয় বন্ধুসকল আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি দিব আৰু আপুনি যদি মোৰ চেনেলটোত নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো টিপি অল কৰি ল'ব